নমস্কাৰ নেচাৰ বয় সুৰজিত চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে দুলাইন ক'বলৈ লৈছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত আৰু মৃত্যু হৈছিল 1568 চনত। তেওঁ একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকাৰ আছিল। শংকৰদেৱ অসমীয়া জাতি সাহিত্য সংস্কৃতিৰ নিৰ্মাতাও আছিল। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰ নৱ বৈষ্ণৱ ধৰ্ম অথবা এক শৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সংস্কৃতিৰ জীৱনলৈ তেওঁ বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল। তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ হিচাপেও আখ্যা দিয়া হৈছিল। শংকৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণ ৰাখি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্য অভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্য অভিনয়ক কোৱা হৈছিল চিহ্ন যাত্ৰা। চিহ্ন মানে চিত্ৰ আৰু যাত্ৰা মানে হ'ল নাটক। এনেদৰে অসমত নাট্যকলাৰ জন্ম হয় শংকৰদেৱৰ হাতত। গুৰুগৃহত থাকি অধ্যয়ন কৰোঁতে লাভ কৰা জ্ঞানৰ ফলত আৰু লগতে তীৰ্থ ভ্ৰমণ কৰিও লাভ কৰা জ্ঞানৰ ফলত পৰা শংকৰদেৱে চিহ্ন নামৰ নাট এখনি লিখি তাত যাত্ৰা হিচাপে অভিনয় কৰে। সেয়ে চিহ্ন যাত্ৰা নাম আখ্যা দিয়া হয়। সংলাপহীন এই নাটকখনিৰ অভিনয় বৰদোৱাত 4 দিন 7 ৰাতি হৈছিল বুলি কথিত। নৃত্যগীত আৰু চৰিত্ৰ সমাৱেশেৰে ই ৰাইজক চমকিত কৰিছিল। চিহ্ন যাত্ৰাৰ ৰচনাকাল হ'ল 1468 খ্ৰীষ্টাব্দ। বন্ধুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে সমূহ ৰাইজলৈ মই অভিনন্দন জনাইছোঁ। লগতে সকলো কুশলে মংগলে থাকে যাতে তাৰে গুৰুজনাৰ আগত মই কামনা কৰিলোঁ। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক কাটৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ।